বাবা মাল নমস্কাৰ গাইজ সকলোকে মোৰ ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ। আৰু পোনপ্ৰথমে মই ৰঙালী বিহুৰ শুভেচ্ছা জনাইছোঁ আৰু ৰঙালী বিহু আৰু অসমীয়া নৱবৰ্ষৰ শুভেচ্ছা জনাইছোঁ। আজি গৰু বিহুৰ দিনা আমি ৰাতিপুৱা শুই উঠি মাহ হালধি ঘঁহি গৰু গা ধুৱালোঁ। ধুৱাই এতিয়া আমাৰ বিশেষ পৰ্ব হ'ল আমলৈ কটা। মজা লাগিব আমলৈ কাটি, বঢ়িয়া লাগিব। তো এতিয়া আমি আমলৈ কাটিবলৈ যাম। তো ব'লক এতিয়া আমি আমলৈ কটা চাওঁ। তো হেৰি আছে, ভাপটো বহা নাই বাহঁতে। খাই নাই আজি ভাল হ'ব ন এই মাজত আছে আছে না পুতিতে নাই কষ্ট নাই তোমাৰতো ক'ত গ'ল কিমান আছে লৈ যা মাজত আছে জানো কিমান আছে নহয় ওপৰত নাই আৰু ইয়াত ক'ত আছে আছে মাজে মাজে এই বুজি খাই চিক কাটি লৈ যা পুৱা বুজি মানে এইকেইটা ক'ত আছে 4-5টা মালটো ক'ত গ'ল এতিয়া বাবা মাল চল কৰি পেলাব লাগিব নাই উঠিব নোৱাৰে। অভাৰ